রবে ময় সভা যে প্রলাপ সঙ্গে সঙ্গে দৈত আমি সকলোৱে মিলি বিদ্যালয়লৈ যাওঁ। বিলত চৰি থকা হাঁহবোৰ কাণেৰে খুচি কিমান ভাল লাগে, নহয়নে বাৰু বন্ধুহঁত? ঠিক কথা ভাই। ভাই পলাশ, আমি সকলোৱে ধেনুকালৈ মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া মৰা আৰু বনৰ পশু পক্ষী মৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে, সেই ঈশ্বৰক চিন্তা কৰিবলৈকে তুমি কি শিক্ষা ল'ব লাগে পলাশ? ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লয়। ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই পলাশ, তুমিতো হৰিনাম গাবলৈ শিকিলা, কোনে শিকালে তোমাক? হৰিনাম গাবলৈ শুদ্ধ যাব নালাগে। শুদ্ধ মানে শুদ্ধ
মই